শোভামণি দত্ত তামুলীৰ কবিতা ধৃতৰাষ্ট্ৰ। অন্ধত্ব যাৰ দৈবৰ অভিশাপ, অৱহেলিত সময়, ৰজাৰ সন্তান হৈও ৰজা হ'ব নোৱাৰে ধৃতৰাষ্ট্ৰ। জ্যেষ্ঠ হৈ বহিব নোৱাৰে ৰাজসিংহাসনত। অন্তৰ্দৃষ্টি, মন আৰু বিবেককো যেন চেপি ধৰা হয়। সলনি নহয় নিয়ম, সলনি হ'ব লাগিব মানুহ। নোৱাৰা নোৱাৰা, স্বচক্ষুৰে খোজবোৰ যদি আগলৈ দিব নোৱাৰা, অযোগ্য তুমি, একোকে নোৱাৰা। ধিক্কাৰ জীৱন, অন্ধত্ব তোমাৰ শেষ পৰিচয়। ক্ষোভত জ্বলি উঠে ধৃতৰাষ্ট্ৰ, চিঞৰি উঠে। স্নেহৰ ভাতৃকনো ক্ষোভ প্ৰকাশে কেনেকৈ অকপতে মানি লয় পাণ্ডুৰাজ হস্তিনাপুৰৰ। দেহত শতহস্তিৰ বল, দৃষ্টিহীনতায়ো যাক লক্ষ্যচ্যুত কৰাব নোৱাৰে, তথাপি অপূৰ্ণ চকুযোৰ ক'ত? চকুযোৰ মানুহৰ দৃষ্টিবোৰ যেন ধৃতৰাষ্ট্ৰ দৃষ্টিহীন চকুত। পোহৰ ধৃতৰাষ্ট্ৰ বিচাৰে, বুকুত গোপনে আশাৰ চাকি এগুচি জ্বলে। সুবল নন্দিনী গান্ধাৰী, এদিন গান্ধাৰীৰ দৃষ্টিৰে পৃথিৱী চাব। পোহৰ হ'ব জীৱন, ৰঙৰ খেল ধৃতৰাষ্ট্ৰ খেলিব। সময়ে কয় অন্ধত্বৰ পোহৰৰ স্থান নাই। অন্ধই দেখিব নোৱাৰে পোহৰৰ সপোন। চকুত কাপোৰ বান্ধি আন্ধাৰৰ বাটে খোজ, ইচ্ছাকৃত গান্ধাৰীৰ। অন্তঃসত্ত্বা গান্ধাৰী, পিতৃত্বৰ অক্ষমতাত বনবাসী পাণ্ডু। বুকুত আঘাত দিয়া নিয়মবোৰ মানুহে কিয় পাতে? বুকুত আঘাত দিয়া নিয়মবোৰ মানুহে কিয় পাতে? যদিহে ভাঙিব পাৰি নিয়ম সময়ৰ চক্ৰ, ৰাজ্যভাৰ এইবাৰ অন্ধৰ হাতত। কুন্তীৰ মন্ত্ৰণাৰে 5 সন্তানৰ পিতৃ বনবাসী পাণ্ডু। ভূমিষ্ঠ নহয় গান্ধাৰীৰ গৰ্ভৰ সন্তান। আকৌ এবাৰ নিয়তিৰ উপহাস, পাণ্ডু পুত্ৰ যুধিষ্ঠিৰ হ'ব যুৱৰাজ। ক্ষোভত জ্বলি উঠে ধৃতৰাষ্ট্ৰ। এইবাৰ সময়ৰ বিপৰীতে নিয়মৰ বিপৰীতে তেওঁ। মানুহৰ খেলখন নিয়তিৰ খেলতকৈ জটিল, যদিও নিশ্চিত নিয়তিৰ জয়। এইবাৰ ধৃতৰাষ্ট্ৰই নিয়ম নামানে, নিয়ম সাজে। প্ৰাপ্য অধিকাৰ হাতত কোনেও গুজি নিদিয়ে, নিদিলে কাঢ়ি ল'ব লাগে। জীৱনটো সজাব পৰাকৈ নিয়মবোৰ সাজিব লাগে নিজে। দোষ নাই গান্ধাৰীৰ, দোষ নাই শকুনিৰ। নিয়ম ভাঙি নিয়ম গঢ়াৰ খেলখন ধৃতৰাষ্ট্ৰৰ। জ্যেষ্ঠ যদি হয়, শাসন যদি হয়, সিংহাসন যদি হয় অন্ধৰ হাতে, ৰজা হ'ব নোৱাৰে কিয় জ্যেষ্ঠ ভাতৃৰ জ্যেষ্ঠ পুত্ৰ? দুৰ্যোধনটো অন্ধ নহয়, তেন্তে অধিকাৰ বিচৰাৰ ভুল ক'ত? অবিচাৰৰ খেলখন প্ৰথম নিয়তিয়ে খেলে। অন্ধ ধৃতৰাষ্ট্ৰ অবিচাৰৰ পাশা খেল শকুনিয়ে খেলে। মৌন ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰই জানে যুদ্ধ মানেই মৃত্যু, যুদ্ধ মানেই নিঃশেষ, যুদ্ধ মানেই বংশনাশ। তথাপি কুৰুক্ষেত্ৰ, যুদ্ধ লাগে, যুদ্ধ। নিয়ম ভঙাৰ নিয়মবোৰ পাতিব লাগে, নিয়ম ভাঙিব লাগে। নিয়তিৰ লগত মানুহে এবাৰ হলেও খেলিব লাগে খেল। ধৃতৰাষ্ট্ৰই জানে হাৰক বা জিকক, যুদ্ধৰ শেষত যুঁজাৰুৰ বুকু সদায় উদং।